নমস্কাৰ জুনমণি ডিজাইনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান মোৰ ভাল বেয়াৰ মাজতে বহুত দিনৰ মূৰত আকৌ পুনৰ কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আজি লৈ আহিছোঁ এযোৰ চকলেট কালাৰ মেখেলা চাদৰ বোৱা। আগতে এইটো ডিজাইন মই কৰিছোঁ, কিন্তু মই অনলাইনতে এইটো কাপোৰ ভিডিঅ' দিয়া নাই। আকৌ চেষ্টা কৰিলোঁ এইটো ডিজাইন বনাওঁ। আশা কৰোঁ আপোনালোকে কাপোৰযোৰ চাই ভাল পাব। আৰু এই কাপোৰযোৰ অৰ্ডাৰ দিছিলে দুলীয়াজানৰ পৰা। ডিজাইনটো অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ, চিম্পল ৰাখিছোঁ। কাপোৰযোৰ চকলেট কালাৰ হয় যেতিয়া, আৰু কাপোৰযোৰ হোৱাইটত এম্ব্ৰইডাৰীটো বেছি কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে এইযোৰ কাপোৰ ভাল পাব। ঠিক আছে, তেতিয়াহ'লে কাপোৰযোৰ মাজলৈ যাওঁ আৰু তেখেতক আজি কাপোৰযোৰ দিয়া হ'ব। আৰু সেই গতিকে কাপোৰৰ ভিডিঅ'টো আজি লৈ আহিছোঁ। কাপোৰযোৰৰ প্ৰথমতে মই আপোনালোকক মেখেলাখন দেখাম। এইখন হ'ব মেখেলা, দেখিছে নহয়, এইখন মেখেলা। আৰু কাপোৰযোৰ ৰেডি টু ৱেৰ থাকিব। মেখেলা চিলোৱা থাকিব আৰু দহি কৰা আছে। এইখন দেখিছে, মেখেলা চিলোৱা আছে। মই মেখেলা তলত অলপ এম্ব্ৰইডাৰী কৰি দিছোঁ। এইকেইটা দুটা লাইন অলপ বেলেগ কৰি দিছোঁ কাপোৰযোৰ। মই এবাৰ গোলাপৰ ডিজাইনটো মই এবাৰ এনেকৈয়ে দিবলৈ চেষ্টা কৰিছোঁ। আৰু ওপৰলৈকে থাকিব দুটা পাৰি দিছোঁ মেখেলাখনত। এইটো এটা ওপৰ পাৰি যাব, এইটো তলত পাৰি যাব। সৰু সৰু মই ফুলৰ ডিজাইন কৰি দিছোঁ। এতিয়া আপোনালোকক চাদৰখন দেখাইছোঁ। চাদৰ দহি বটা আছে, দেখিছে নহয়। আৰু দহিখিনিত মই অলপ গুণা মিক্স কৰিছোঁ। এয়া মেখেলাখনত যেনেকৈ দিয়া আছিলে পাৰিটো, তেনেকৈ মই চাদৰখনতো দি দিছোঁ। এইটো পাৰি দেখিছে, এইখন হৈছে চাদৰ। ভিতৰখিনি আপোনাৰ এনেকৈ থাকিব, সৰু সৰু বগা বগা বুটা যাব, এইকেইটা দেখিছে। আৰু চাদৰত এটা সৰু লাইন কৰি মই এম্ব্ৰইডাৰী কৰি দিছোঁ। কাপোৰযোৰ দুটা আচলতে ছেইম হয়। এইটো ডিজাইন আপোনাৰ দুটা লাইন দিছোঁ। আৰু এতিয়া কাপোৰযোৰ বেক কেমেৰা কৰি চাওঁ ব'লক। ইমান দেৰি এই কাপোৰযোৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কাপোৰযোৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত এটা শ্বেয়াৰ কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহিছোঁ আৰু অন্য এযোৰ কাপোৰত পুনৰবাৰ লগ পাম। নমস্কাৰ।